গাইছ আজি এটা ভিডিঅ' লৈ আহিছিলোঁ নতুন ভিডিঅ' লৈ কি কৰি থাকিম এনে ঘৰত বহি থাকিলে কি হ'ব এনে ৰুমটোত বহি থাকিলে কি হ'ব এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকেও চালি ময়ো কৰিলোঁ ময়ো ফিজ পালোঁ আপোনালোকেও চালি হয়নে নহয় গাইছ আপোনালোকে কমেণ্ট কৰিলি আৰে প্লিজ আপোনালোকে মানে আজিকালি মই কি হৈ আছোঁ তাৰমানে ভিডিঅ' ভালকৈ দিব পৰা নাই না আপোনালোকে পূৰা ভালকৈ হ'ব আৰু অলপমান আপোনালোকে জানাইছে দেখিছে চাগে আপোনালোকে ভালকৈ অলপমান ছাপোৰ্ট কৰোঁ মোকো অলপমান আপোনালোকে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকক ছাপোৰ্ট কৰা মোকো অলপমান কৰক যাতে মই ভালকৈ ভিডিঅ' দিব পাৰোঁ এইকেইদিন মই কালিৰ পৰা কামত ষ্টাৰ্ট হ'ব লাগিব আৰু সেইকাৰণে আজি এটা এনে বনাই দিলোঁ এনে চেনেলটো ডাউন হোৱাতকৈ অলপমান এটা বনাই দিলোঁ আপোনালোকেও চালি মোৰ ইমান দিন হ'ল ভিডিঅ' দিয়া নাই বহুত ভিডিঅ' দিয়ে আছোঁচোন নহয় এনেকৈ দুদিন পিছত দি আছোঁ কি বুলি হোৱা নাই ভাবা নাছিলোঁ মই ভিডিঅ' দিয়া নাই এতিয়া আপুনি দেখিছে একদম বঢ়িয়া জেগাবিলাক দেখিছে একদম মজা হৈ আছে আৰু এইভাগে গাড়ী চাড়ী আহে একদম অলপমান এইখিনিকে অলপমান দেখুৱাই আছোঁ আৰু উপায় নাই আৰু বেয়া নাপাব আপোনালোকে প্লিজ আপোনালোকে চাবলৈ নাপাহৰিব শেষলৈ আৰু মাথাও খোজাই দিছোন দে এইগিলা দেখুৱাবৰ কাৰণে মাথা খোজাব দিছোন দে আপোনালোকে কিমান দেখুৱাবি ইটো সিটোকে সেইকাৰণে অলপমান চলা তলা অলপমান দেখুৱাই দিলে অলপমান মোৰ মানুহটো অলপমান পূৰা একদম কালি পৰহিৰ পৰা পেট বিহে আছে একদম ইমান দূৰৰ পৰা আহিলেও কামটো অলপমান 4 মাহমান কাম কৰিম তাৰমানে কিবা গাইজ এভাৰেজ ভিডিঅ' যাব পাৰে ৰিক্স নাই তাৰমানে গাইজ এনে চেনেলটো ডাউন হোৱাতকৈ অলপমান এভাৰেজ ভিডিঅ' দিব পাৰিম কেইদিনমান 5 দিন 6 দিনমান এনেকৈ দিব পাৰিম এনেকৈ দুখন সপ্তাহৰ মূৰত এটাকৈ ভিডিঅ' দিম গাইজ ফুল 16 মিনিট 10 মিনিট সেনেকৈ দিব পাৰিম আপোনালোকে চাব আপোনালোকে চাবলৈ একদম ছাবস্ক্ৰাইবটো কৰি থৈ দিব আপোনালোকে টিকট নাখাং তাৰমানে মই শিলিখাই খাই থাকোঁ তাৰমানে শিলিখাটো খাবাই দিছে ইমান দূৰত গৈছে এতিয়া চিকৰ টিকৰ একো নাখাবি মই খাং বৰ্তমান মই ইমানকৈ নাখাওঁ তেওঁ আৰু একদম খাং লাগে না তেওঁ খাব নাখাওঁ আৰু সেইগিলা বাদেই দিছোঁ নাখালে নিজৰে ভালৰ কাৰণে কয় যিকাৰণে মা দেউতাহঁতে মজাকৈ ভিডিঅ' দিব চেষ্টা কৰি আছোঁ আপোনালোকে অলপমান মোৰ টাইমে নিমিলিব একদম কি হ'ব তাৰমানে মই এইফালে কামত চলিব লাগে সেনেকৈ ভাবি আছোঁ তাৰমানে আপোনালোকে চাব আমি গাঁৱৰ মদাহী আমি লোকেল মদাহী সেনেকুৱা গানটো দিছিল দে পল্লৱ নিশাচৰ গান এটা আছে তাৰমানে এইটো গানটো ভাল লাগে একদম গাঁৱৰ মদাহী লোকেল মদাহী এইটো ভাল লাগে অলপমান 2 দিন 3 দিনমান পিছত ইমান বৰষুণ দিছে দে বা একদম চকুৰ পানী ওলাইছে একদম পুৰা একদম যি ৰ'দ দিছে একদম ऊपर वाले क्यों इतना रद दिया है यार बहुत একদম পুৰা ৰ'দ দিছে মাংস নোহোৱা হৈ যাব আৰু যি একদম আচুচাৰে বগা হ'ম হে আচুচাৰে কলাহে হ'ব কাই আপি চাব মোক ইমান এনেকৈ গৰম নিদিলেও ভগৱান ওপৰ ফালে 2-3টামান ভিডিঅ' দিলোঁ তাৰমানে এতিয়া একদম পুৰা গৰম হাৱা সেইকাৰণে কি ভিডিঅ' ৰুমত কি বনাবি ইমান গৰম একদম এচি নাই ফেন আছে দিচোন দে বৰ্তমান এচি আছে বেলেগ ৰুমত মোৰ ৰুমত নাই তাৰমানে সেইকাৰণে আছোঁ তাৰমানে 4 মাহমান কাম কৰিলে যাম ঘৰত অলপমান মাজত আৰু ভিডিঅ' দিম আপোনালোকে চাব লাগিব লগতে আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে আপোনালোকে চাব নাপাহৰিব অলপমান দেখি আছোঁ নাই একেদিনাই গাড়ী কিনিলে কি হ'ব গোটেই ইঞ্জিনিয়াৰৰ সেইগিলা চাব লাগিব এই গাড়ীখনত ঠিক আছে না এখন বনালে নহ'ব নহয় পনে লিখিব লাগিব তাৰ চিনেমাৰ হেৰি থাকিব লাগিব তাতে কি থাকিব লাগিব শ্বৰ্ট ফিল্ম এখন বনাবলৈ ভাবি আছোঁ তাৰমানে কি হয় বা ভগৱানে জানে আৰু হয় দেচোন দে এখন যদি নতুন গাড়ী কিনিলোঁ সেইখন নতুন গাড়ীখন যদি একদম আমি ডিলাৰত গ'লোঁ পাছত ডিলাৰত যাই সেনে পাছত ভালে আছে না বেয়া আছে না অলপমান চলাইটো চাব লাগিব নটবিলাক কি আছে না একদম ভালে আছে না বেয়া আছে না এইগিলা পুৰণা ইনা পাহাৰিয়ে যায় ঘণ্টা নতুন এটা কথা কওঁ আপোনালোকে যদি নতুন কাপোৰ ল'ম পিন্ধোঁ লাগে না নালাগে গাইজ কমেণ্ট কৰিবলৈ নাপাহৰিব আমাকো পিন্ধোঁ লাগে এইগিলা পুৰণা চলা নাই এইগিলা নিপিন্ধোঁ নতুন চলা পিন্ধোঁ লাগে একদম পূৰা একদম আজি যাব লাগিব ক'ৰবাত ফুৰিব যাব লাগিব যেনিবা নতুন চলা পিন্ধিব লাগিব একদম পেডেল মাৰি হ'ব দি কপিৰাইট নালাগিলে হ'ল দে আৰু ভগৱান লাহিছোঁ একদম দেখিছে একদম পুৰা একদম বেগে দেখিছে একদম পুৰা ইফালে আছে বিল্ডিং ইফালে আছোঁ মই ইয়াতে মই বহি কথা পাতি আছোঁ আপোনালোকে চাবলৈ নাপাৰিব শেষলৈ চাব লাগিব আপোনালোকে ভিডিঅ' চাই থাকিব মজাকৈ দি থাকিব পাৰিম আপোনালোকেতো কৈ আছে চাগে ভালকৈ ভিডিঅ' দিবি বুলি সেইকাৰণে আপোনালোকে কমেণ্ট নকৰা ভিডিঅ' চাব আপোনালোকে ভিডিঅ' চাই কমেণ্ট নকৰা প্লিজ কমেণ্ট কৰক মোক আৰু নতুন মানুহ আৰু ক'ত ছাপোৰ্ট কৰিব হয় দেচোন দে নতুন মানুহ আৰু ক'ত ছাপোৰ্ট নকৰে বনে সেইকাৰণে আপোনালোকে অলপমান চাই এনে ক'ব দিচোন দে অলপমান ছাপোৰ্ট কৰোঁ মোকো অলপমান প্লিজ একদম হাত জোৰ কৰোঁ ভিডিঅ'টো ইমানে বাই নেক্সট ব্লগত লগ পাম আৰু কেনে হয় বা নেক্সট ব্লগত নেক্সট ব্লগত ব্লগ আহি না নাহে বা ৰিক্স নাই তাৰমানে
और কিবা এই ফারাস ভিডিও দিব পারো রিক্স নাই তার মানে और সানডে সানডে একদম ভিডিও সানডে দিনে বলে ছুটি থাকে বুঝছিলা সানডে দিনে বলে মানে ছুটি না থাকে তার মানে রিক্স নাই বলে ছুটি থাকব নিতে কবরে অকমান দুখা আপোনালোকে চাব নাপাৰিব और এক ফারাস এই 5 দিন 6 দিন মান এক ফারাস ভিডিও দিব পারে পুরা কাহা হইছে একদম পুরা একদম কংতে কংতে একদম